নমস্কাৰ বন্ধু বান্ধৱসকল মই আজি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকলৈ আনিছো অসম স্বাস্থ্য সেৱা সঞ্চালকালয়ে অনুষ্ঠিত কৰা 2019 চনৰ চতুৰ্থ শ্ৰেণীৰ চৰকাৰী পদৰ বাছনি পৰীক্ষাৰ প্ৰশ্নকাকতৰ মুঠ 10টা প্ৰশ্নোত্তৰ আৰু লগতে এইবোৰৰ সহজ ব্যাখ্যাও। বন্ধু বান্ধৱসকল আজিৰ খণ্ডটোত মই 10টা সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ বিষয়ে আলোচনা কৰিম। আহক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। 1 নম্বৰ প্ৰশ্নটো হৈছে তলত দিয়া কোনখন ৰাজ্যৰ ভূটানৰ সৈতে উমৈহতীয়া সীমান্ত আছে? হুইচ অফ দ্য ফলোইং ষ্টেট শ্বেয়াৰ্ছ এ কমন বাউণ্ডাৰী উইথ ভূটান? ইয়াত অপশ্যন নম্বৰ এ আছে ৱেষ্ট বেংগল, অপশ্যন নম্বৰ বি আছে বিহাৰ, অপশ্যন নম্বৰ চি আছে মেঘালয়া, অপশ্যন নম্বৰ ডি আছে ঝাৰখণ্ড। এই চাৰিটা অপশ্যনৰ ভিতৰত ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ এ ৱেষ্ট বেংগল। 2 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতীয় সদনৰ উচ্চ সদনক কি নামেৰে জনা যায়? হোৱাট ইজ দ্য আপাৰ হাউচ অফ ইণ্ডিয়ান পাৰ্লিয়ামেণ্ট ন'ন এজ? ইয়াত অপশ্যন নম্বৰ এ আছে লোকসভা, অপশ্যন নম্বৰ বি আছে ৰাজ্যসভা, অপশ্যন নম্বৰ চি আছে বিধানসভা আৰু অপশ্যন নম্বৰ ডি আছে বিধান পৰিষদ। এই চাৰিটা অপশ্যনৰ ভিতৰত ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ বি ৰাজ্যসভা। অৰ্থাৎ ভাৰতীয় সদনৰ উচ্চ সদনক ৰাজ্যসভা নামেৰে জনা যায়। 3 নম্বৰ প্ৰশ্নটো হৈছে তলত দিয়া কোনখন ৰাষ্ট্ৰসংঘৰ স্থায়ী সদস্য নহয়? হুইচ অফ দ্য ফ্লোয়িং ইজ নট এ পাৰ্মানেণ্ট মেম্বাৰ অফ ইউনাইটেড নেশ্যন? ইয়াত অপশ্যন নম্বৰ এ আছে চাইনা, অপশ্যন নম্বৰ বি আছে জাপান, অপশ্যন নম্বৰ চি আছে ফ্ৰান্স আৰু অপশ্যন নম্বৰ ডি আছে ৰাছিয়া। আমি জানো অপশ্যন নম্বৰ বি জাপানখন ৰাষ্ট্ৰসংঘৰ স্থায়ী সদস্য নহয়, গতিকেলৈ ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ বি জাপান। 4 নম্বৰ প্ৰশ্নটো হৈছে ইউনিচেফৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? হুৱেৰ আৰ দ্য হেডকোৱাৰ্টাৰ অফ ইউনিচেফ চিটুৱেটেড? ইয়াত অপশ্যন নম্বৰ এ আছে জেনেভা, অপশ্যন নম্বৰ বি আছে নিউয়ৰ্ক, অপশ্যন নম্বৰ চি আছে ৱাশ্বিংটন DC আৰু অপশ্যন নম্বৰ ডি আছে পেৰিছ। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ বি নিউয়ৰ্ক। অৰ্থাৎ নিউয়ৰ্কত ইউনিচেফৰ মুখ্য কাৰ্যালয় আছে। 5 নম্বৰ প্ৰশ্নটো হৈছে হু ৰট দ্য বুক মেন ইটাৰ অফ কুমন? অৰ্থাৎ মেন ইটাৰ অফ কুমন কিতাপখন কোনে লিখিছিল? ইয়াত অপশ্যন নম্বৰ এ আছে R.K. নাৰায়ণ, অপশ্যন নম্বৰ বি আছে ৰুডিয়াৰ্ড কিপলিং, অপশ্যন নম্বৰ চি আছে ছালমান ৰুছডি, অপশ্যন নম্বৰ ডি আছে জিম কৰবেট। এই অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ ডি জিম কৰবেট। অৰ্থাৎ জিম কৰবেটে মেন ইটাৰ অফ কুমন কিতাপখন লিখিছিল। 6 নম্বৰ প্ৰশ্নটো হৈছে হুইচ অফ দ্য ফ্লোয়িং ষ্টেট কেপিটেলছ ইজ কানেক্টেড বাই ৰেলৱে? অৰ্থাৎ তলত দিয়া কোনখন ৰাজধানী ৰেলৱেৰে সংযোজিত? ইয়াত অপশ্যন নম্বৰ এ আছে ইম্ফল, অপশ্যন নম্বৰ বি আছে আগৰতলা, অপশ্যন নম্বৰ চি আছে কহিমা আৰু অপশ্যন নম্বৰ ডি আছে আইজল। এই অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ এ ইম্ফল। 7 নম্বৰ প্ৰশ্নটো হৈছে হোৱাট ইজ দ্য লাৰ্জেষ্ট মাউণ্টেইন ৰেঞ্জ ইন দ্য ৱৰ্ল্ড? অৰ্থাৎ পৃথিৱীৰ ভিতৰত সকলোতকৈ ডাঙৰ পৰ্বতমালা কোনটো? ইয়াত অপশ্যন নম্বৰ এ আছে দ্য হিমালয়াছ, অপশ্যন নম্বৰ বি আছে দ্য আল্পছ, অপশ্যন নম্বৰ চি আছে দ্য এণ্ডিছ আৰু অপশ্যন নম্বৰ ডি আছে দ্য ৰকি মাউণ্টেইনছ। এই অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ চি দ্য এণ্ডিছ। অৰ্থাৎ পৃথিৱীৰ ভিতৰত সকলোতকৈ ডাঙৰ পৰ্বতমালা হৈছে এণ্ডিছ পৰ্বত। 8 নম্বৰ প্ৰশ্নটো হৈছে হোৱাট ইজ দ্য লাৰ্জেষ্ট ক্ৰেচাৰ অন দ্য আৰ্থ? অৰ্থাৎ পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ জীৱ কি? ইয়াত অপশ্যন নম্বৰ এ আছে জিৰাফ, অপশ্যন নম্বৰ বি আছে এলিফেণ্ট, অপশ্যন নম্বৰ চি আছে গৰিলা আৰু অপশ্যন নম্বৰ ডি আছে ব্লু হোৱেল। এই চাৰিটা অপশ্যনৰ ভিতৰত ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ ডি ব্লু হোৱেল বা নীলা তিমি। 9 নম্বৰ প্ৰশ্নটো হৈছে মাকালু 1 ইজ এ মাউণ্টেইন পিক অফ? অৰ্থাৎ মাকালু এক কাৰ পৰ্বত শৃংগ?
ইয়াত অপশ্যন নম্বৰ এ আছে দ্য হিমালয়াছ, অপশ্যন নম্বৰ বি আছে দ্য কাৰাকোৰাম, অপশ্যন নম্বৰ চি আছে দ্য আৰাৱলী আৰু অপশ্যন নম্বৰ ডি আছে সাতপুৰা। এই অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ এ দ্য হিমালয়াছ। 10 নম্বৰ অৰ্থাৎ আজিৰ খণ্ডটোৰ শেষৰ প্ৰশ্নটো হৈছে কাবুল ইজ দ্য কেপিটেল অফ, অৰ্থাৎ কাবুল কোন দেশৰ ৰাজধানী। ইয়াত অপশ্যন নম্বৰ এ আছে কিৰগিজস্তান, অপশ্যন নম্বৰ বি আছে ইউক্ৰেইন, অপশ্যন নম্বৰ চি আছে আফগানিস্তান আৰু অপশ্যন নম্বৰ ডি আছে মংগোলিয়া। এই চাৰিটা অপশ্যনৰ ভিতৰত ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ চি আফগানিস্তান। বন্ধু বান্ধৱসকল, এয়াই আছিল আজিৰ খণ্ডটোৰ 10টা প্ৰশ্নোত্তৰ। আকৌ কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ সৈতে পৰৱৰ্তী খণ্ডত পুনৰ লগ পাম। বন্ধু বান্ধৱসকল, ভিডিঅ'টো চাই কেনে পালে? যদি ভাল পাইছে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। বন্ধুসকল, ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি বেল আইকনটো টিপি অল অপশ্যনত ক্লিক কৰি থ'ব, যাতে মই পৰৱৰ্তী খণ্ডবোৰ আপলোড দিয়াৰ লগে লগে ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে পায়। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। আজিলৈ আহোঁ।